सरकार तो घरटा दी दिले लेकिन प्रिंट वाल मारी खुन राखी दीची पैसाओ नहीं ढुके এখন কি করা যায় দরজার খিড়কি লাগাতে কাতে ছাতনি কাট ভাল নাই হবে সরকার তো ছাতনি কাটে দিবে আমি যাব পুষ্পা দাদা সিন আর চন্দন কাঠ আনতে যাব পুষ্পা দাদা সিন ও কুঠাটা আনতে ভুলা গেল না কুঠার আনতে যেতে লাগবে এ কুঠাটা লি যায় পুষ্পা দাদা যাই পুষ্পা দাদা যাই বাদাতে যাব পাহাড় যাব চন্দন খড়ি কাটবো ठेपी रो कहाँ जासिस तुई ओए ठेपी चतो हमरा बोला पुष्पादा घर से आसबो पुष्पादा के तो এখন कहाँ पाबे তুই ঘরে ও তো জঙ্গলে থাকে বহুত জঙ্গলে থাকে ও চতো জঙ্গলে যাব চ চ বলো কাট সাট কামতে লাগবে আমাকে ঘরের খাতে पुष्पादा ए पुष्पादा 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 कहाँ है कौन लाई रे क्या तोरे कहाँ से आला हैं कहाँ से आला कौन लाई इसले हमनी के पुष्पादा के खोजा था तोरे हैं तू कौन लाइस हमनी के पुष्पादा है के गांव के बेटा जंगल के बड़बा डेक्ची के बोगा पत्थर के धान पुष्पादा है के हमनी के काले खोजो था तोरे के हमरा चंदन खड़ी खोजी गई है चंदन खोड़ी हमरे के पुष्पादा के लगे हां हमदर के पुष्पादा के हाड़ी खुआइट लगबे चखना संगे खुआइट लगबे एक डेक्ची लागबे मौके तबे मोय देखी का पुष्पादा के लॉक कराई दिबे च मोय ले जाबो तोके बोल चल चल ले जाबो चल कौन किसे जाबो এই জঙ্গল জঙ্গল যাইক লাগবে সব কইকে বহুত खतरनाक रास्ता है के के लगे रे इतना जंगलटा हाकाथे मके मारे तो लिया है लुइक के देख लेबो प्रथम लुइक लेबो जितना भयालो निज कम मय पुष्पा राज लागो मय पुष्पा दादा निज कम मय लुइक लेबो लागले हलो निज कम मय लुइक लेबो हमनी की ओ गंडो তুই লাগিস আমি নাই ডরা এনে আমি নাই ডরা তোদেরকে নাই ডরা গন্ড আমি এনে অলপ উঠি রহি কাছে প্র্যাকটিস করছি ও টাকলা পুলিশ আছে না প্র্যাকটিস করত থরা এ পুষ্পাদা তোর নাম রে তোর নাম গামছা তো খুলাই গেলা গামছা খোলালক তো কি হলাক নিজ কম पुष्पा दादा है तो पुष्पा दादा क्या हलक तोहरे केर काम बता और गोंडे फजीर फजीर आ जालिस काले काम बता का काम तोहर एड्रेस मैं नहीं देखा तो तोहर एड्रेस कि हड़िया देलक मके एक डेक्ची तबे तो मैं देखाई देला हमर काम होई गेलक पुष्पा दा मैं जात हूं काम का लिए है ए सब जानेल हम जात हूं हमरा पुष्पा दा हमरा ए गोंडे देखते देखते तोर भौजी के बता देबे मोर देरी होय अलो हां ठीक है मैं बताए देबो काम बता तोहरे का काम हमदार के चंदन खड़ी रखे चंदन खड़ी लागे हमरे चंदन खड़ी तो चंदन का कहां पे आई ने डायरेक्ट पहाड़ जाइक ले पहाड़
কি পাহাড় যাইক লাগবে হ্যাঁ ইটনে নাই পাবে পাহাড় যাইক লাগি আর পাবে ছাটনি গাছ পাবে ছাটনি ছাটনি কাঠটা ইটনে পুয়ায় আর চন্দন কাঠ হলে পাহাড় যাইক লাগি পাহাড় পাহাড় যাবে হলে চ লে যাব মই দাদা চ চ পাহাড় যাবো চ দাদা চ এখনই যাবো পাহাড় যাবো চ দাদা পাহাড়। দাদা নাই পুষ্পা পুষ্পা দাদা কখনো ঝুঁকব নাই কখনো ঢুকব নাই চালা চলা চলা চলা। এক মিনিট রোক हाँ दादा बता। দাদা নি খবে মোকে পুষ্পা পুষ্পা দাদা ठीक है दादा पुष्पा दादा कोई बॉय সাইকেল আইনিস কি নাই आईनी কাহা রাখি वो 27 नंबर बागाने। এত দূরে हाँ दादा हुआई राखी दिली न। চ জলদি চ এই যে দাদা সাইকেল এই যে। বারবার মোকে দাদা নি কবে ठीक है दादा পুষ্পা পুষ্পা দাদা কবে ठीक है पुष्पा আরেকবার নি दादा। তো ডাইরেক্ট মার দেব মই কই দিলে हाँ दादा हम ऐसे पुष्पा दादा नहीं পুষ্পা দাদা কবে পুষ্পা দাদা ठीक है दादा সাইকেল আন लिया न ठीक दादा। এই যে দাদা সাইকেল 7200 টাকা কিনিয়া কানি। পরে পরে কহ তো মোকে দাদা নি কবে পুষ্পা পুষ্পা দাদা কবে ठीक है पुष्पा दादा। আর বিনা কেরিয়ার সাইকেল চন্দন খুঁড়ি কার কমন এই হিয়া আনবে ন এই হিয়া জাং মে আনবে ন চ ঘুরা সাইকেল ठीक है दादा। র এক মিনিট র का होलक दादा का होलक। দাদা নি কবে মোকে পুষ্পা পুষ্পা দাদা কমে পুষ্পা ठीक है पुष्पा दादा এখন से पुष्पा दादा। বারে বারে নি কবে মোকে দাদা ठीक है पुष्पा दादा। র और दादा এক नहीं মিনিট র कहो। মই হাই গাবো হাগ বহুত জোর সে হাগা লাগা ফজির সে নি হাই হো হাই क्या बोलो একটা বাত মকে সমঝ नहीं आई थो न থেপি কাল पुष्पा दादा न पुष्पा दादा हाई के ও তো স্বর নাই ঝুকাই ন হাই के কিরকম ভকি দিবে ও মানে হাইকে ভুকে নি দুইলাই কারণে হে মই বুঝ গেলি না হলে আর মাথা ঝুক যাবে না ভকি। ঠিক আছে আমি গম পালি এখন আর করতে নাই লাগে চ এখন হাট বসবো। একদম মজা লাগ গেল রে এখন গোটা দিনের একদম নো টেনশন যাব এখন তো আমি ভকি তো নাই ধুব পুচ্ছাই হইলি অলপ কাহা হয়ে যায় কোনো বাত নিখে যাই রে তুই দেখছিস না ও যে হোগিতে দেখ পুষ্পা দা আই গেলে ভকি পুছাই কোন আই হে। এক চোপা খুন দে तेरी झलक शर्फी श्रीवल्ली नैना मदक बर्फी तेरी झलक शर्फी श्रीवल्ली बातें करे दो हल्फी। এইটা হচ্ছে চন্দন গাছ হ্যাঁ পুষ্পা দা কাটা হোক এখন। আমরা দেখছি আর পরে সব লাগবে। ওহো কথা একটা শুন রহি ন নতুন নতুন পুলিশ একটা আহে বলে হসাই না পুষ্পা দা মই তো শুন হ কিন্তু মই পুষ্পা পুষ্পা দাদা নি ঝুকম কাইকে আরে আকে গাছ কাটো সেটা তো চন্দন গাছকে কাটে আওয়াজ হেকে
हैं गरु के गोबर देख के बताई पारन जे कौन गरु हाइक है तो इटा तो गाछ काटत है के काटत है और कौन गाछ काटत है इटा तो मोर खातिर तो साधारण बात है के मैं तो सुनले गम पाऊं जे कौन गाछटा काटत है मांगरा बहुत पैसा देला मोर नाम है के डेनी मैं खाऊ ना दादा खेनी तो मारम बस बस तो मैं नहीं चढ़म मैं आती रह গাইজ আপোনালোকে যোনটো পুষ্পা ভিডিঅ'টো চাই পিনে ভাল পাইছে চাগে ভাল পালে যদি লাইক শ্বেয়াৰ কৰি দিব আৰু যোনে যোনে নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু যোনটো এইটো আমি যোনটো পুষ্পা যোনটো বিড়ি ইউজ কৰিছিলোঁ সেইটো একচুৱেলি ডুপ্লিকেট বিড়ি আছিলে মানে তাৰ যিকোনো তাৰ যিবোৰ ভিতৰত তাত থকা যিবোৰ জৰ্দা সেইবোৰ আমি ইউজ কৰা নাই অনলি বিড়িটোহে ইউজ কৰিছোঁ আৰু আমাৰ এইটো মানুহক কাৰোবাক এডভাৰটাইজ কৰিবলৈ নাই যে সৰু বাচ্চাক মানে চল দিবলৈ নাই যে কোনোবা আমাক চাই বিড়ি খাওক একচুৱেলি সেইটো কাৰণ নাই কৰা নাই আমি মাত্ৰ ভিডিঅ'টো এণ্টাৰটেইনমেণ্ট অলপ মানে কিবা এটা ৰিয়েলিটি অহাৰ কাৰণেহে আমি এইটো ব্যৱহাৰ কৰা হৈছে যদি তেনেকৈ আপোনালোকে ভাবিছে যে ফিউচাৰত তেনেকৈ নকৰোঁ তেতিয়াহ'লে আৰু আমি তেনেকৈ ইউজ নকৰোঁ সেইবোৰ ৰাগিয়াল বস্তুবোৰ কিন্তু একচুৱেলি আমি অকল কভাৰটো আছিলে ওপৰৰ জাষ্ট এটা মানে চিনেমেটিক অলপ কিবা এটা ভাল লাগিবৰ কাৰণে আমি এইটো ইউজ কৰিছোঁ গতিকে আপোনালোকে সেইটো কাৰণে আমাক বেয়া নাপাব আৰু আমাৰ চেনেলটো চাই থাকক ভিডিঅ'টো কেনেকৈ হৈছে লাইক কমেণ্টছ কৰক আহি থাকিব হয় এতিয়া নতুন ভিডিঅ' পাব আৰু নতুন ভাল ভিডিঅ' পাব আৰু যোনে যোনে নতুন কাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে পুৰণা ছাবস্ক্ৰাইবাৰকেইটা প্লিজ আমাৰ ভিডিঅ'কেইটা চাব আৰু লাইক শ্বেয়াৰ কৰিব অলপ কমেণ্ট আৰু নিজৰ বন্ধুলৈ যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিব তো ইমানটোৱে ক'লো হয় আৰু কৈ পিনে সামৰণি মাৰিছোঁ বাই বাই